নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলে। সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। বন্ধু বান্ধৱীসকল অংগনবাদী কৰ্মী বা সহায়িকাসকলে কেনেদৰে অমৃত বৃক্ষ আন্দোলনত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, মোবাইল এপত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব নাইবা সাইটত কেনেদৰে এপ্লাই কৰিব তাৰ এই ভিডিঅ' এই চেনেলটোত বৰ্তমান লৈ আহিছো। আপোনালোকেও এজোপা গছ ৰুই আপোনালোকে 300 টকাকৈ আপোনালোকে লাভ কৰিব। সকল আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনালোকে গুগলত যাব, গুগলত গৈ আপোনালোকে আসাম বৃক্ষ আন্দোলন বুলি সাৰ্চ কৰিব আৰু তাৰ পিছত আপোনালোকে যিটো প্ৰথম যিটো লিংক দেখা পাব, প্ৰথম যিটো সাইট দেখা পাব, এই সাইটটোতে আপোনালোকে ক্লিক কৰিব। এই সাইটটোত ক্লিক কৰি দিয়া পিছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব আৰু তাৰ পিছত আপোনালোকে ইয়াতে ৰাইট সাইডে 3 ডটত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ডেস্কটপ সাইট অপশনটো আপোনালোকে অন কৰি ল'ব। তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে এনেকুৱা এখন ইন্টাৰফেস ওলাই গৈছে। তাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে যিটো ৰাইট সাইডে 3 ডট দেখিছে, আঁচ দেখিছে, তাতে আপোনালোকে ক্লিক কৰি ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশনটো আপোনালোকে দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সেলফ হেল্প গ্ৰুপ, লগতে আশা আছে, এডুকেশ্যনেল ইনষ্টিটিউট আছে, লগতে ইয়াতে আপোনালোকে দেখা পাইছে অংগনৱাদি ইয়াতে দেখা পাইছে আৰু এই অপশনটোতে আপোনালোকে ক্লিক কৰিব। এই অপশনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই ফৰ্মখন আপোনালোকে দেখা পাব। এই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। সো বন্ধু বান্ধৱীসকল যদিহে আপুনি অংগনৱাদী এগৰাকী কৰ্মী বা সহায়িকা তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আপোনালোকে চাব। আপোনালোকে প্ৰথমতে ইয়াতে লোকেশ্যন আপোনালোকে দিব লাগিব, ৰুৰেল নে আৰবান হয়, গাঁও নে চহৰ হয়। তাৰ পিছত ইয়াতে আপোনালোকে কেটেগৰী দিব লাগিব। কেটেগৰী আপুনি এজ এ ৱৰ্কাৰ কাম কৰি আছে নে আপুনি হেল্পাৰ কাম কৰি আছে, ইয়াতে আপোনালোকে যিকোনো এটা আপোনালোকে দিব লাগিব। হেল্পাৰ হলে হেল্পাৰ, ৱৰ্কাৰ হলে ৱৰ্কাৰ। তাৰ পিছত আপোনাৰ ফুল নেমটো দিব লাগিব, লগতে এটা ভেলিড মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াত দিব সেই মোবাইল নাম্বাৰত যাতে OTP যায় সেই মোবাইল নাম্বাৰহে আপোনালোকে ইয়াত ফিল কৰিব। তাৰ পিছত আপোনাৰ ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম, এজ, লগতে জেণ্ডাৰ আপোনালোকে বহুৱাই দিব। তাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে এড্ৰেছ আছে, এড্ৰেছখিনি আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ আপোনালোকে দি দিব। তাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী গ্ৰান্ট অপশ্যন এণ্ড বেংক একাউণ্ট ডিটেইলছ। এই ইয়াতে আপোনালোকে যিটো প্লিজ চিলেক্ট এন অপশ্যন বুলি আছে তাতে আপোনালোকে ইয়েছ কৰিব আৰু ইয়েছ কৰাৰ পিছত আপোনালোকে ইয়াতে গোটেই বেংক ডিটেইলছখিনি দেখা পাব আৰু আপোনালোকে ইয়াতে বেংক ডিটেইলছ দিব লাগিব। লগতে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাব লাগিব। তাৰ কাষতে আছে মোবাইল নাম্বাৰ লিংক উইথ আধাৰ, মানে আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখনত যিটো ভেলিড মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকৰ লিংক থাকিব লাগিব আৰু সেই মোবাইল নাম্বাৰহে আপোনালোকে ইয়াত বহাব লাগিব। তাৰ পিছত ইয়াতে আপোনালোকে টিক মাৰ্কটো দিব। তাৰ পিছত আপোনালোকে যিটো ভেলিড মোবাইল নাম্বাৰ আগত দিছিল সেই মোবাইল নাম্বাৰত এটা OTP যাব আৰু OTPটো জেনেৰেট কৰি ইয়াতে আপোনালোকৰ বহাই দিব লাগিব। বহুৱাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে এটা কেপচা নাম্বাৰ, এই কেপচা নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে এই সাবমিট অপশ্যনটো ক্লিক কৰিব আৰু এই সাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা ID দেখা পাব আৰু সেই IDটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব, কিয়নো পিছৰ পৰ্যায়ত যেতিয়া আপুনি মোবাইল এপত আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি অমৃত বৃক্ষ আন্দোলন আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰি আপোনালোকে তাতে লগ ইন কৰিব লাগিব আৰু তাতে অকণমান কাম আছে, সেইখিনি মই পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। বৰ্তমান আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব তাৰ এই ভিডিঅ' লৈ আহিলোঁ। সো বন্ধু বান্ধৱীসকল যদি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহি থকা ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায়। লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিব। সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ' ইমানেই, অন্য এটা ভিডিঅ'ত লগ পাম।